এতিয়া ল'ৰা এটা পৰীক্ষা দিবলৈ যাব লাগে। তাৰপিছত খুৰাকক ক'লে যে খুৰা মোক আশীৰ্বাদ এটা কৰক, আজি প্ৰথম পৰীক্ষা দিমগৈ। তেতিয়া খুৰাকে আশীৰ্বাদ এটা দিছে, বোলে হে গুৰু নন্দন তেৰেই চন্দন, হেৰিয়েই কুশ হেৰিয়েই শান্তি, হেৰিটো আকৌ বেকাকে সৃষ্টি। বোলে শংকৰে হেৰি উঠে দং দং কৰে। তেতিয়া ল'ৰাটোৱে যেনিবা মূৰটো দাঙি কৈছে, বোলে খুৰা হ'ব আৰু আশীৰ্বাদ যি জুলুকা দিলে, মই বোলে পৰীক্ষা হ'লেই পামগৈ নে জেলৰ হ'লেই পামগৈ একো ধৰিব পৰা নাই। কলম বা কোনটো উঠি যায়, ফলিতে লিখোঁতে বহীতে লিখোঁ বোলে একো নিজে গমেই পোৱা নাই। তেনেকুৱা। তাৰপিছতে সেই বাইদেউ এগৰাকী আহিছে, ভাষাবোৰ অলপ বেলেগ ভাষা বেলেগ। আমাৰ সেই দাদা এজনৰ ঘৰৰ ওচৰতে যেনিবা ভাড়া ৰুম এটা লৈ আছে। কোনোবা এজনী আকৌ পটককৈ কৈ দিলে বোলে ইহঁতি আকৌ ভাষাবোৰ বেলেগ, বস্তুবোৰ বেলেগকৈ বুজে, কেলা মানে কল, সেইটোৱে ক'লে। তাৰপিছত এদিন আকৌ সেই ভাড়াঘৰ বাইদেউজনী যেনিবা নতুনকৈ অহা বাইদেউজনী আহিছে, সেইফালে আহি পেলাই চাই গৈ আছে। তাৰপৰা আকৌ সেই দাদাজনৰ ঘৰতে যেনিবা কল এথোকা পকি আছে। পকি থকা দেখি দাদাজনে ভাবিলে বোলে কল থকা চাই গৈছে। পটককৈ যেনিবা ক'লে, বোলে বাইদেউ মোৰ কলটো খাবহি। খেদা মাৰি আহিছে, আহি পেলাই মাইকী মানুহজনীক কৈছেহি, এই তোৰ মতাটোৰ কেলাটো ভালকৈ ৰাখিবি, নহ'লে একদম কাটি দুটুকু কৰিম। মানুহজনীয়ে ভিতৰৰ পৰা কৈছে, বোপা দিয়া সম্পত্তি বুলিবলৈ আৰু সেই মানুহ বনোৱা মেচিনটো আছে, তাকো কাটিম বুলি ক'লে বোলে। কোনো ইমান পাৱাৰ নে? তেনেকুৱা। তাৰপিছতে আকৌ সেই ককায়েকে ভনীয়েকক এই মোবাইল এটা লৈ দিলে। তাইক মানে স্মাৰ্টফোন এটা লাগে, কৈ থাকে বোলে হেৰি নহয় দাদা মোবাইল এটা লাগে বোলে, বাৰু হ'ব মোবাইল এটা লৈ দিছোঁ। মোবাইল এটা আনি দিলেহি, দি পেলাই যেনিবা কৈছে বোলে চা, মোবাইলটো এতিয়া তোৰ বয়সৰ ছোৱালীয়ে তেনেকৈ মোবাইল নলয়ে বাৰু, যি কি নহওক বৰকৈ গা ঠেক বেয়াও লাগে, পঢ়ি শুনি আছ, কলেজ পালি, মোবাইল এটা বাৰু লৈ দিছোঁ। কিন্তু এটা কথা, আজিকালি দেখিছ দেশ দুনীয়া বেয়া, এইটো গতিকে বেয়ালৈ নাযাবি, ভালকৈ মোবাইলটো চলাই থাক। আজিকালি মিডিয়া যুগত জানই, মানে ছ'চিয়েল মিডিয়াত ঢেৰ কিবাকিবি হৈ থাকে, সেইটো কাৰণে মোবাইলটো ভালকৈ চলাবি। ঠিকে আছে। দুদিনমান চলাই আছে। তাৰপিছতে আকৌ ককায়েকে এদিন গা ধুই পেলাই যেনিবা লাহেকৈ কাপোৰ মেলিবলৈ গৈছে। তেনেকুৱাতে যেনিবা লগৰ দুজনীমানে গাই আছে, গা থাকোঁতে যেনিবা সেই ক'ৰ পৰা শুনিলে হপায় পটককৈ বোলে আই ন' য়েছ কেমিকা ৰাইট নাও, পটককৈ ছোৱালীজনীক কৈ দিলে বোলে আমাৰ চানী বাইদেউ আছে তেনেকুৱা ভিডিঅ'বোৰত। পবনা দিলে খুচি মৰিলে সেইজনী। এতিয়া চাওকচোন, আজি দুদিনমানৰ পৰা তাৰমানে মাইকী মানুহজনী বলকি আছে, ভৰাই আছে মানে থাকিব পৰা নাই। আজি আকৌ ৰাতিপুৱাৰ পৰা গাই আছে বোলে হেৰি নহয়, এই আনিলাহে আৰু কি দিলা কিডাল দিলা বোলে অনা দিনা পৰা। মই কৈ আছোঁ ছাৰ, আমি দুটা আৰু সেই গছকৈ এটা মানে ল'ৰা আছে, মানুহ দুটা, ল'ৰা এটা আছে বোলে, ছোৱালী তোৱালী এসোপা হ'লে বোলে বিয়া বাৰু দিব লাগিব, ঢেৰ খৰচ। এতিয়া ল'ৰা এটা হৈছে বোলে পটককৈ ধৰক বুটলি লৈ আহিব, চলি যাব, গম পাইছে আৰু তেনেকুৱা। মই তাকে কৈছোঁ বোলো গছকৈ ল'ৰাটো দিছোঁ, আৰু তোক কি দিব লাগে কি দিলি সদায় আৰু লাগে কি? পটককৈ কৈছে বোলে হ'ব ল'ৰাটো মইহে জন্ম দিছোঁ। ঠিকে আছে, তই যত্ন দিছ, কথা নাই বতৰা নাই, পটককৈ কৈ দিয়ে বোলে তুমি হেৰিহে কৰিছা, জন্ম মইহে দিছোঁ। মই তাকে সেইটোৱে, মই যেনিবা হেৰিয়ে কৰিছোঁ, কিন্তু এটা কথা মই কৈ আছোঁ, হেৰিটো মানে কি, এতিয়া ল'ৰাটো যিটো বেংকত জমা কৰিছে, তাৰ আকৌ তলাটো চাবিটো মইহে খুলিছোঁ, মই আকৌ চাবিটো বোপায়ে মোকহে দি থৈ গৈছিলে। সেই চাবিটো নহ'লে যে বেংক বেলেঞ্চ 0 হৈ থাকিলেহেঁতেন গমেই নাপায়। আৰু লগৰ এটা সিদিনা বজাৰ কৰিব লাগে, তাৰপিছতে বজাৰ লিষ্টখন লিখি পেলাই যেনিবা ঘৈণীয়েকে কৈছে, এনেই যেনিবা আগতে সিহঁতি কথা বতৰা পাতে, পাতি থাকোঁতে যেনিবা ঘৈণীয়েকক কয় আৰু যে মই ডেকা কালত সেই তোমাকহে চালোঁ আৰু ছোৱালীলৈ তেনেকৈ নাচাওঁৱেই, ছোৱালীলৈ আমুকেই তামুকেই ঢেৰ মানে কিবাকিবি কয় আৰু সি ছোৱালী দেখিলে আঁতৰ হৈ থাকে। এনেই পটককৈ কিবা কথা এটা যেনিবা হিচাপৰ লিষ্ট এখন দিলে, বোলে এইটো বুজি পোৱা নাই, সেই আমুক এনেকৈ বস্তুকেইটা ৰেটটো চাই দিয়াচোন। সি পটককৈ কৰি দিলে বোলে মই অংকত বেয়া আছিলোঁ, আগতে মই অংক কিতাপখন নেমেলোৱেই। বোলে কিয় ইমান বেয়া নে? বোলে য'তে পাই ত'তে বোলে 1 চক ধৰি দিবলৈ কয়, যিজনী মৰে হৈ থকা নাই সেইজনীক ধৰি থাকি কি লাভ আছে?
ফচিল সেইটো। তাৰপিছত সেইবিলাকে এতিয়া হেৰি পটককৈ স্কুলত সেই তেনেকৈ সুধিছে না, আমাৰ লগৰ ল'ৰা এটাই বিয়া কৰিলে। তাৰপিছত সেই ল'ৰাটো যেনিবা ল'ৰাটো এতিয়া 8 বছৰ নে 10 বছৰ। আমাৰ মাষ্টৰে সুধিলে বোলে বাবা সপ্তাহত কেইটা দিন থাকে? বোলে 7টা দিন থাকে। সেইটোৱে ক'লে বোলে ঠিকে আছে, বাৰকেইটা কি কি? বোলে দেওসোম মঙলৰ পৰা ধৰি পেলাই যেনিবা শনিলৈকে গালে। তেওঁ ক'লে বছৰেকত কেইমাহ থাকে? পটককৈ ল'ৰাটোৱে মাষ্টৰটোক কৈছে বোলে এই আপুনি টেঙৰ আছে বোলে, নিজে নাজানে যে চববোৰ শিকি লৈছে। সেয়াহে ল'ৰা ছোৱালী গতি।